হাই গাইজ, মই চয়নিকা বৰাই মোৰ চেনেল হেঙুলীয়া বেলিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুৰ্গা পূজাৰ প্ৰথম দিনা, গতিকে সকলোলৈকে মোৰ দুৰ্গা পূজাৰ মোৰ ফালৰ পৰা শুভকামনা আৰু শুভেচ্ছা থাকিল। আজি এটা ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। ভিডিঅ'টো এটা কণমানিৰ মুখৰ পৰা শুনিব বিহুৰ কথা। গতিকে বিহুৰ বিষয়ে কিছুমান কথা ক'ব তেওঁ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পলম নকৰি। চাই থাকক মোৰ ভিডিঅ'টো, স্কিপ নকৰিব কিন্তু। মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। এজনী কণমানি মুখৰে শুনক তেওঁৰ বিহুৰ কিছুমান বাক্য শুনি যাওক। স্কিপ নকৰাকৈ চাই থাকক মোৰ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, সেইগৰাকী যিগৰাকী কথা মই কৈ আছিলোঁ ভিডিঅ'টোত, এইগৰাকী এজনী কণমানি। তেওঁ বিহু নাচি বহুতেই ভাল পায়, বিহু গায়, বিহু নাচে আৰু কেইবাঠাইতো পুৰস্কাৰো পাই আহিছে। গতিকে তেওঁৰ মুখেৰে কেইটামান কথা শুনকচোন বিহুৰ বিষয়ে। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী সৰস্বিতা শইকীয়া। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও। তাৰপিছত এতিয়া তুমি কোন ক্লাছত পঢ়ি আছা? কোন শ্ৰেণীত? মই এতিয়া ক্লাছ 1ত পঢ়ি আছে তাই এতিয়া। আৰু তোমাৰ এতিয়া তোমাৰ বয়স কিমান ক'ব পাৰিবানে? মোৰ বয়স 7 বছৰ। 7 বছৰ। তে বিহুৰ বিষয়ে 7 বছৰীয়া এজনী ছোৱালীয়ে কি জানে তাই? আপোনালোকে তাকে শুনক। তেতিয়া কোৱাচোন বিহুৰ বিষয়ে কেইটামান। মাঘ বিহু, কাতি বিহু, বহাগ বিহু। তাৰপিছত এতিয়া কোৱা, নাচনীয়ে কি কি পিন্ধে? ৰিহা মেখেলা, গামখাৰু, খোপাত কপৌ ফুল, গগনা, ফুলি, জোনবিৰি, ঢোলবিৰি, হাঁচতি। তুমি আগলৈ কি হ'ব বিচাৰা? মই নাচি ভাল পাওঁ, গতিকে মই বিহুৰাণী হ'ব বিচাৰোঁ। বিহুৰাণী হ'ব খুজিছে। গতিকে আপোনালোকে তাইক আশীৰ্বাদ কৰিব যাতে তাইৰ সপোনটো পূৰ্ণ কৰিবলৈ সহায় পায়। এতিয়া তুমি বিহুৰ কলি এটা গাব জানানে? জানো। গতিকে বিহু কলি এটা গাই দিয়া। তাই আপোনালোকক এতিয়া গগনা বজাই শুনাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বজোৱা। তাৰপিছত এতিয়া তাই অকণ নাচি পেলাই দেখুৱাব। গতিকে চাওকচোন কেনেকৈনো নাচে তাই, চাই থাকক।
আহিলা সপোন হৈ বাঢ়িলা যৌৱনৰ পথাৰত মৰম লৈ মৰমি আগৰ হৈ নগৰী নহবা নহবা গৰখা পথাৰত মনিতীৰ তই খালে বাই থাকিমে খালি দমৰালৈ চাদি বজাবানে মনিতীৰ তই লানিও পকানি চিকিয়া গাবিলৈ তোমাৰে ঐ কাৰণে মৰম আছুতীয়া তোমাৰে ঐ কাৰণে মৰম আছুতীয়া ঐ সঁচাকৈ সুধিছো অনীতিৰ তই যাবানে যোৱা জীৱন ভংগী হ'বলৈ জীৱন ভংগী হ'বলৈ মন চেঙেলিয়া জান বুজাব নোৱাৰি আনে তোনে জানে জান মই কেনেকুৱা মই কেনেকুৱা জানানে ৰহে তই জান তোমাকে বলিয়া তোমাৰে ঐ কাদনে মৰম আছুতীয়া তোমাৰে ঐ কাদনে মৰম আছুতীয়া সঁচাকৈ সুধিছো অনীতিৰ তই যাবানে যোৱা জীৱন ভংগী হ'বলৈ জীৱন ভংগী হ'বলৈ বৰণীয়া জান সোণালী ধাননি ঐ সোণালী ধাননি ঘৰ দুপৰীয়া জান ভবানে দাৱনী কেঁচাকৈ নদানে জান পাৰি দিম দলিচা পাৰি দিম দলিচা দুবাহুৰ মাজতে জান ভাগৰি দিৰাবা তোমাৰে ঐ কাদনে মৰম আছুতীয়া তোমাৰে ঐ কাদনে মৰম আছুতীয়া সঁচাকৈ সুধিছো অনীতিৰ তই যাবানে যোৱা জীৱন ভংগী হ'বলৈ জীৱন ভংগী হ'বলৈ জীবন ভংগী হ'বলৈ জীবন ভংগী হ'বলৈ মই মোৰ ভিডিঅ'টো ইমানখিনিতে মই সমাপ্ত কৰিলোঁ। যদি চাই পেলাই ভাল লাগিছে কি কৰিব? লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ত আজিলৈ
বিদায়। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ঘৰত থাকক, সুস্থ থাকক, কৰোণাৰ পৰা বাচি থাকক। বাই বাই।